এয়া কিউই ফল। কিউই ফলৰ বহু উপকাৰিতা গুণ আছে। এইবিলাক জাপান, ভাৰত আদিত পায়, আদি ঠাইত। ইয়াত থকা উপকাৰিতা গুণবিলাকৰ ভিতৰত এণ্টিঅক্সিডেণ্ট, ভিটামিন চি, কেলছিয়াম, ফছফৰাছ, ফাইবাৰ এইবিলাক আছে। কেইদিনমান একেৰাহে খালে BP কণ্ট্ৰললৈ আহে। ইয়াত থকা ভিটামিনবিলাক A, B, C, B6 আদি থকাৰ উপৰি পটাছিয়াম আৰু কেলছিয়াম থকাৰ কাৰণে হাড় আৰু দাঁতৰ কাৰণে বহুত ভাল। অনিদ্ৰা দূৰ কৰে কিউই খালে, আৰু হাঁপানিৰ কাৰণেও ভাল। যিবিলাকৰ এলাৰ্জি আছে তেওঁলোকে বেছি খাব নালাগে। কেইদিনমান খালেই ইয়াৰ উপকাৰিতাবিলাক বুজি পোৱা যায়। আমাৰ অৰুণাচলতো পোৱা যায়, আজিকালি অসমতো পোৱা যায়। এই ফলবিধ বৰ উপকাৰী ফল আৰু বৰ পুষ্টিকৰ ফল। ভৰপূৰ পৰিমাণে ইয়াত ভিটামিন পোৱা যায়। গতিকে কিউই ফল খাব লাগে, মাজে মাজে সকলোৱে খাব। য'তে পায় সুবিধা পালে আনিব, আনি খোৱাটো ভাল। কিউই ফলে বিভিন্ন প্ৰকাৰে আমাক উপকাৰ কৰে। সেই উপকাৰিতা গুণবিলাকৰ কাৰণেই আমি এই ফলবিধ খোৱা উচিত।